তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ আজি মানে পাহাৰ চাইডে আহিলোঁ আৰু পুৰা ঝৰ্ণা চাবলৈ। এইফালে প্ৰণৱ, এইফালে অমিত মানে লগাঙে অৱকণ এতিয়া পাহাৰত গৈ থাকোঁ, চাই থাকক। পুৰা আজি মানে টিকা ফটা ৰ'দ দিছে, অৱস্থা মানে দুবস্থা হৈ যাব। চাই থাকক আৰু এইফালে এতিয়া ধুনীয়া ধুনীয়া পথাৰৰ মাজে মাজে গৈ আছোঁ। পথাৰৰ মাজত এইটো ৰাস্তা, সেইখন পাহাৰখন, এতিয়া তাতে গৈ আছোঁ, চাই থাকক। এয়া মজা এয়া ক'লা এবটল লৈ ল'লোঁ আমি। ইয়াত ৰখিছিলোঁ দোকানখনত। এইফালে আমাৰ আছে প্ৰণৱ কাই, চাইকেলখন তো গাইজ চাইকেলটো ইয়াতে থৈ ল'লোঁ। তাৰপিছত নেমু দুটা দেখিবলৈ পাইছে, নেমু দুটা। এতিয়া আমি এই তাত যাব লাগিব বহুত দূৰত। পেপচি চেপচি খাই লওঁ, অকণমান কুল হৈ লওঁ, তাৰপিছত যাম। আমি পাহাৰখন পালোহি মানে, চাওক এইখন কি ধুনীয়া। এতিয়া খোজকাঢ়ি গৈ আছোঁ। একদম বহুত কষ্ট হৈছে আৰু আমাৰ, চাই থাকক আৰু। কষ্ট হৈছে মানে আপোনালোকক দেখুৱাইছোঁ আৰু ৱাটাৰফল, মানে সৰু সুৰা ৱাটাৰফল এটা আছে। বোলে নেমু লৈ কষ্ট এইফালে আগফালে মানে ছোৱালী গৈ আছে। ঐ ছোৱালী, আমাক চাব পাৰা আকৌ। তো ছোৱালী জগাই দিছোঁ, আপোনালোকে বেয়া যে নাপাব আৰু। আমাৰ গাইছ মানে নেমু কেইটা লৈ একদম ফিট হৈ আছে, ক'লা বটল। তো গাইছ এতিয়া আমি পাহাৰৰ মাজত আছোঁ, পুৰা পাহাৰৰ মাজতে আছোঁ। তো এতিয়া চাই থাকক ধুনীয়াকে। তো গাইজ শিলগুটিৰ মাজে মাজে গৈ আছে আমি এতিয়া। তো এইফালে গোটেই শিলগুটিৰ বাৰে মাজে গৈ আছে। তো আজি মানে ভিডিঅ'টো অলপ বেলেগ টাইপৰ হ'ব গৈছে, মানে সেইকাৰণে বেলেগ কি অলপ কথা কৈছে, বেয়া চেয়া নাপাব হা। देखा आपने लापरवाही का नतीजा है। দেখো মাজে মাজে পাহাৰ আছে। তো মানে মিচিং গাঁৱত আহিছে না, মিচিং কথাই ক'ব লাগিব, মিচিং কথাই ক'ব লাগিব। তো চাই থাকক আৰু আপোনালোকক এণ্টাৰটেইনমেণ্ট কৰি কৈছোঁ মই, অলপ ছাপৰ্ট কৰিব হা। ইয়াত আমিয়ে নহয়, বহুত দূৰৰ পৰা মানুহ আহে, এইফালে আহি আছে মানুহ বহুত দূৰৰ পৰা মানুহ আহে। এইফালে গগনাত আছে, এইবিলাক ধেৰ মানে মানুহ আছে। বিখ্যাত দালি, অসমৰ বিখ্যাত দালি এয়া। আগতে 3বাৰমান আহিছোঁ, আকৌ আহিছোঁ মানে। আগতে মানে অলপ ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ, তেতিয়া আকৌ এতিয়া আজি আহিছোঁ। এইফালে এটা আছে নদী, কুলু পাহাৰৰ পানী। এইফালে এটা চাওক গাইছ কি ধুনীয়া। এইফালে গৰু চৰু চৰি আছে। ছোৱালী চাব পাৰে আপোনালোকে, বহুত মানুহ আহিছে মানে ইয়াতে। তো গাইছ ফাইনেলি আমাৰ ৱাটাৰফল পাই গ'লোঁ। এইফালে আছে, এইফালে ৱাটাৰফলটো পালোহি আমাৰ, চাব পাৰে আপোনালোকে। এইফালে আমি এতিয়া গা ধুম এতিয়া। তো এইফালে গা ধুই আছোঁ। নাই একো নহয় দে, অফ কৰ। তো গাইছ ভোক লাগিছে, এতিয়া নেমু খাম এতিয়া। এইফালে আছে আমাৰ জুমন, এইফালে ছোৱালী কেইজনমান আছে, আৰু এইফালে প্ৰণৱ আছে আমাৰ, এইফালে অমিত। এতিয়া এইফালে নেমুটো খাইগা।
তো গাইছ এইফালৰ পৰা এটা সৰু ৱাটাৰফল এয়া এইটো ৱাটাৰফল তলত গৈছে আপোনালোকক দেখুৱাই আছোঁ আপোনালোকক অথনি আমি গা ধুই থকাটো আৰু দেখুৱাই আছোঁ এইফালে গৈছে মানে এইটো পানী ষ্টাৰ্ট কৰেগৈ এটা ধুই আছে গা মানুহবিলাকে ইয়াত অলপ এনেকুৱাকৈ পৰি আছে পানী এয়া মানুহ তো খাতাৰনাক তো গাইছ আপোনালোকে চালে নহয় কি ধুনীয়া ৱাটাৰফল এফালে পাহাৰৰ মাজত আছোঁ আমি এতিয়া এফালে গোটেই পাহাৰ গাইছ বা ইমান পিছল এফালে ইহঁতে ইয়াত গা ধুই আছে বহুত মানুহ গা ধুই আছে ইয়াত আমাৰ বাহিৰে আমি গা ধোৱা হৈ যোৱা গাইছ ৱাটাৰফলটো বাই বাই দি থৈ আহিলে এতিয়া ঘৰত গৈ আছোঁ আৰু ঘৰত গৈ আছোঁ এতিয়া ধুনীয়াকৈ এয়া আমাৰ তিনিটা গেংটো এতিয়া বাই বাই তো গাইছ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ मजा आया